2026 চনত মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল খবৰ। তোমালোকৰ HSLC ৰিজাল্টৰ ফলাফলৰ ডেট এণ্ড টাইম ঘোষণা হ'ল। তোমালোকে স্ক্ৰীনত চাব পাৰিছা Assam HSLC result date 2026 timing. SEWA has officially confirmed the Assam 10th result 2026 date and time. The board will release the result on 10 April 2026 between 10 AM to 11 AM. তোমালোকৰ HSLC ৰিজাল্ট ঘোষণা হ'ব 10 এপ্ৰিল 10 এপ্ৰিলৰ 10 বজাৰ পৰা 11 বজাৰ ভিতৰত। মোৰ তৰফৰ পৰা সকলোলৈ এডভান্স কংগ্ৰেচুলেশ্যন থাকিল। থেংক ইউ।